হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু ম্যাথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি মই নৱমমান শ্ৰেণীৰ বহুপদ ৰাশিৰ যিটো অধ্যায় আছে তাৰে যিটো ভাগশেষ উপপাদ্য, এইটো ভাগশেষ উপপাদ্য যিটো অনুশীলনৰ নম্বৰ হ'ব 2.3, এই টপিকটো মই আজি আৰম্ভ কৰিম তোমালোকৰ লগত। কি আছিল উপপাদ্যটো? ভাগশেষ উপপাদ্য। আচ্ছা বাৰু, ভাগশেষ কি বস্তু তোমালোকে জানা? কি যে কোনো এটা সংখ্যাক বা কোনো এটা ৰাশিক কোনো এটা সংখ্যাৰে বা কোনো এটা ৰাশিৰে হৰণ কৰিলে যেতিয়া সম্পূৰ্ণৰূপে হৰণ নাযায় তেতিয়া কিবা এটা কিছু হৰণ কাৰ্যৰ পাছত এনেকুৱা এটা বাকি ৰৈ যায় যিটো ভাজকতকৈ কি হয়, সৰু হয়। যেনে তুমি ধৰা এইটো 15 এটা সংখ্যা, 15 এটা সংখ্যা, ইয়াক হৰণ কৰিব লাগে কিমানেৰে? সে 2ৰে। 15ক 2ৰে হৰণ কৰিলে কি পাবা তুমি? এনেকৈ লিখিব লাগিব, 2 দি কেইবাৰ যাব? 6 দুগুণে 12। বিয়োগ কৰিলে কিমান থাকে? 3। এইটো ভুল হ'ল, মই 7 দুগুণে 14 দিব পাৰোঁ আমি। 7 দুগুণ 14 বিয়োগ কৰিলে কিমান থাকে? এতিয়া 1। এইবাৰ যেটো ৰৈ গৈছে তোমাৰ, এই যে মই ক'লো ৰৈ গৈছে, এইটো কিমান? 1। এটা হল 2 ভাজক, ভাজকতকৈ কি সৰু। এইটো আছিল আমাৰ, এইটোকে কোৱা হৈছিল কি? ভাগশেষ। ভাগশেষ বা বাকি বুলি কোৱা হয়। এইটো আমাৰ দুটা সংখ্যাৰ ক্ষেত্ৰত এনেকুৱা আমি জানো। আৰু ইয়াৰ পৰা এটা সম্পৰ্ক পাইছিলোঁ কি? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো সূত্ৰটো হৈছিল 2 পূৰণ 7, 7 দুগুণে 14 যোগ 1 সমান কিমান হয়? 15। এতিয়া যদি এনেকুৱা হয় সে এইটো 16 হৰণ 2, এইবাৰ কি হ'ব? 2 দি 16 হৰণ কৰিব লাগে, 8 বাৰ যাব, 8 দুগুণে 16, বাকী নাই, 0। বাকী নাই মানে এইটো কিমান আছে? 0। তেনেহ'লে 8 বাৰ গ'ল। এইবাৰ তুমি কি ক'বা? এইবাৰ আমি ক'ম 2টো 16ৰ উৎপাদক। 2টো 16ৰ কি? এটা উৎপাদক। আৰু 16টো হ'ব 2ৰ এটা গুণিতক। আৰু এই ক্ষেত্ৰত ভাগশেষ কি আছে? এই ক্ষেত্ৰত ভাগশেষটো কিমান আছে? 0। অৰ্থাৎ এইবাৰ লিখিম আমি ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষটো কিমান? 0। অৰ্থাৎ ভাগশেষটো যেতিয়া 0 হৈ যায় তেতিয়া ভাজক আৰু ভাগফল উভয়ে কি হ'ব? ভাজ্যৰ উৎপাদক হৈ যাব। এতিয়া তোমালোকক মই এইবিলাক হ'ল সংখ্যা, তোমালোকে 4ৰ্থমান 5মমান শ্ৰেণীত পাইছা, 6ষ্ঠমান শ্ৰেণীত এইবিলাক পাইছা। এতিয়া আমি বহুপদ ৰাশি এটা বহুপদ ৰাশিৰে কেনেকৈ হৰণ কৰিব পাৰোঁ আৰু হৰণ কৰিলে কি হয় সেইবিলাকে আমি আলোচনা কৰিম। এইটো আছে এনেকুৱা 2x³ + x² + x। এইটো এটা বহুপদ ৰাশি। ইয়াক হৰণ কৰিব লাগে, এই বহুপদ ৰাশিটোক তুমি হৰণ কৰিব লাগে xৰ দ্বাৰা। x নামৰ এটা বহুপদৰ একপদ ৰাশিৰ দ্বাৰা আমি হৰণ কৰিব লাগে। আমি কেনেকৈ হৰণ কৰিম? আচ্ছা, আমি এনেকৈ লিখোঁ, এইটো মানে কি? এইটো মানে 2x³ + x² + x / x। x দি হৰণে আছে, তাৰ মানে আমি কি লিখিব পাৰোঁ? এইটো x2ৰ দ্বাৰা এই তিনিটাকে হৰণ কৰিব লাগিব, x + x² / x + x / x। এতিয়া চোৱা, সূচকৰ নিয়ম মতে কি হ'ব? 2 × এইটো হ'ব x² 3 - 1 প্লাছ এইটো হ'ব x² 2 - 1 প্লাছ এইটো হ'ব 1 - 1। তাৰমানে কি হ'ব? 2 × x² 2 প্লাছ x² 1 প্লাছ x² 0। তাৰমানে এইটো হ'ব 2x² + x প্লাছ x² 0 মানে 1। তাৰমানে এইখিনি বস্তু তুমি এতিয়া চিন্তা বাদ দিব লাগিব, তোমাৰ মাথাৰ পৰা আনিব লাগিব। এইখিনি তুমি এতিয়া তোমাৰ মগজৰ ভিতৰত খেলাখিনি কৰিব লাগিব। তুমি ডিৰেক্টলি xৰ দ্বাৰা 2x³ হৰণ কৰিলে আমি জানিম ইয়াতে 3টা x আছে, তাৰে x³ আৰু এটা কমাই দিব লাগিব, তেতিয়া কি থাকিব? 2x²। ইয়াতে 2টা আছে, এটা কমাই দিলে কি থাকিব? এটা x থাকিব। ইয়াতে এটা আছে, গতিকে আমাৰ xৰ দ্বাৰা xক হৰণ কৰিলে আমাৰ 1 বাৰ যাব, বাছ ভেজাল শেষ। বুজি পাইছা নে তোমালোকে? একদম সহজ অংক। যদি তুমি, মই জানো তোমালোকে হৰণ কাৰ্যটো বহুপদ ৰাশিৰ হৰণ কাৰ্যটো বিৰাট টান পাবা, কিন্তু মই যিখিনি কৈছোঁ যদি তুমি মনত ৰাখিব পাৰা তুমি হৰণ কাৰ্যত তোমাৰ কোনো ভয় নাই।
এতিয়া অলপ বেলেগ ধৰণৰ লৈছোঁ মই যে আৰু এটা হৰণ কাৰ্য মই হৰণ দেখাইছোঁ আগতে হৰণটো ইয়াকে দেখাই লৈছোঁ তাৰপিছত আমি ভাগশেষত যাম এবাৰ তুমি ধৰা এনেকুৱা আছে x + 1 এইটোৰ দ্বাৰা তুমি আৰু এটা বহুপদ ৰাশি আছে এনেকুৱা ধৰা x³ প্লাছ 3x² প্লাছ দিলে আমি 5 আমি যিচ্ছে তাকে লিখিব পাৰোঁ কি হয় চোৱা তুমি এতিয়া তুমি এই এনেকুৱা এইটো দ্বিপদ তাতে এটা ৰাশিৰ দ্বাৰা এক পদ ৰাশিৰ দ্বাৰা হৰণ কৰিছিল এইবাৰ কিন্তু কি ইয়াতে পদ কেইটা আছে দুটা আছে ইয়াতে তিনিটা পদ আছে এইটোৰ দ্বাৰা এইটো যেতিয়া হৰণ কৰিবা তেতিয়া তুমি ভাজকৰ প্ৰথম পদ আৰু ভাজ্যৰ প্ৰথম পদহে চাব লাগিব ভাজকৰ প্ৰথম পদৰ ঘাত আছে কিমান 1 x⁴ ভাজ্যৰ প্ৰথম পদৰ ঘাত আছে কিমান 3 x⁴ তাহলে এইটোৰ দ্বাৰা এইটো হৰণ কৰিলে আমাৰ কিমান বাৰ গৈছিল কি হ'ব মনত কৰাচোন এইটো এনেকৈ লিখিছিলোঁ মই x⁴ কি তিনিটা আৰু এটা তেনে কিমান হ'ব x² বাৰ x⁴ 2 বাৰ যাব গতিকে তুমি x⁴ 2 বাৰ দিয়া x⁴ 2 তেতিয়া কি হ'ব এতিয়া এই x⁴ 2 দ্বাৰা গোটেইখিনি পূৰণ হ'ব তেতিয়া এইটো x⁴ 2 * x মানে x⁴ 3 প্লাছ x² * x মানে প্লাছ x²। এতিয়া কি কৰিব লাগিব আমি জানো ওপৰখিনিৰ পৰা তলখিনি কি হয় বিয়োগ কৰিলে এইটোৰ পৰা বিয়োগ কৰিলে কেনসেল এইটোৰ পৰা এইটো বিয়োগ কৰিলে এতে এই চিনটো মনে মনে তোমাৰ কি হৈ যাব এইটো প্লাছ আছে যদি যেতিয়া আমি বিয়োগ কৰিম এই চিনটো মাইনাছ হৈ যাব যদি প্লাছ চিন আমি উঠাই দিব নোৱাৰিলে মাইনাছ হৈ যাব মনে মনে ভাবা এইখিনি পৰা এইটো যেতিয়া বিয়োগ কৰিবা তেতিয়া এইটো মাইনাছ হৈ যাব এতে তিনটা x² আছে বিয়োগ কৰিব লাগে এটা কেইটা থাকিব আমাৰ তিনটাৰ পৰা এটা গ'লে কেইটা থাকিব দুটা x² থাকিব হয় না নহয় এতে কিমানটা x² থাকিব টুৱাইস x² প্লাস এতে কিমান আছে 5 এতিয়া টুৱাইস x² আছে ইয়াতে আছে x কিমান বাৰ যাব একদম সহজ দুইটা থাকিবে ইয়াতে x² আছে ইয়াতে x আছে এটা x বাৰ যাব গতে টুৱাইস x² টুৱাইস x * 1 প্লাস টুৱাইস x ইয়াতে বহাবে সেই কাৰণে মাজত অলপ ফাঁক ৰাখা হৈছে এই পদ দুটা লিখাতে যে x² আছে x থাকা পদটো নাই গতিকে আমি অলপ মাজত ফাঁক ৰাখিছো এটো বিয়োগ কৰিলে কি হ'ব মাইনাস টুৱাইস x মই কৈছো ওপৰত 0 আছে দিতে এটো প্লাস 0 আছে এখানে পৰা বিয়োগ কৰিতে প্লাস চিনটো কি হৈ যাব মাইনাস এইবিলাক সব মাইনাস হৈ আছে কিন্তু তিতে এটো মাইনাস টুৱাইস x এটো কিন্তু প্লাস 5 হৈ থাকব এইবাৰ x ৰ দ্বাৰা টুৱাইস x হৰণ কৰিবলৈ কিমান যাব মাইনাস দিয়া মাইনাস কিমান 2 মাইনাস 2 দ্বাৰা হৰণ কৰিলে মাইনাস টুৱাইস x মাইনাস 2 * 1 মানে 2 * 1 = 2 প্লাস সরি মাইনাস 2 হবে এটো মাইনাস 2 * প্লাস 1 মাইনাস 2 এইবাৰ যেতিয়া তুমি বিয়োগ কৰিবা এই বিয়োগ চিনটো কি হ'ব আগে পাছে এটো প্লাস 2 মাইনাস হৈছিলে এই প্লাস 2 মাইনাস হৈছিলে এইবাৰ এতে কি চিন আছে বিয়োগ চিন আছে এটো বিয়োগ চিন আছে গতিকে এইবাৰ কি হ'ব যেতিয়া বিয়োগ কৰিম এইটো মনে মনে কি হৈ গ'ল প্লাস হলে এইটো টুৱাইস x কেনসেল এইটো পৰা এইটো বিয়োগ কৰিলে এইটো কি হ'ব প্লাস 5 আৰু দিয়ে কিমান 7 এইটো হল আমাৰ কি 7 এইটোৰ মাত্ৰাতকৈ ইয়াৰ মাত্ৰা কম এইটোৰ মাত্ৰা আছে 1 এইটোৰ মাত্ৰা আছে 0 গতিকে আৰু আমি হৰণ কৰিব নোৱাৰো গতিকে এই 7 ক কোৱা হ'ব ভাগশেষ ইয়াতে চোৱা এইটো আছিল আমাৰ px ইকুৱেল কি আছিল আমাৰ x³ প্লাস 3x² প্লাস 5 আৰু এইটো আছিল gx ভাজক gx ইকুৱেল কি আছিল x + 1 উলাল কি আমাৰ এতে qx হল ভাগফলটো কিমান লৈছে x² প্লাস 2x - 2 আৰু এইখিনি উলাল তেতিয়া ভাগশেষ তেতিয়া এইটো ওলাইছে কিমান 7 এতে যে আমি অলপ আগতে পাইছো ভাজ্য সমান ভাজক যোগ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সেই বস্তুটো তুমি এপ্লাই কৰি চোৱাচোন এইটো মিলে না নাই এতিয়া তুমি চোৱা gx মানে ভাজক পূৰণ qx মানে ভাগফল যোগ rx মানে ভাগশেষ ইকুৱেল টু কি হ'ব gx ৰ মান আছে x + 1 * x² প্লাস 2x - 2 ঠিক আছে এতিয়া এটো প্লাস আছে কিমান rx মানে কিমান আছে +7 এটো যোগ দিব লাগিব এটো পূৰণ কৰি চোৱা x দি পূৰণ কৰিলে x⁴ প্লাস 2x² - 2x প্লাস 1 দি পূৰণ কৰিলে g আছে তাকে হ'ব x² প্লাস 2x - 2 প্লাস 7 এতিয়া কি হ'ব এটো x⁴ এটো হ'ব দুটা x² এটা x² আছে প্লাস 3x² এটো প্লাস 2x - 2x কি ক্যান্সেল এটা 7 ৰ পৰা 2 গলে কিমান 5
যেটো আমাৰ কি হৈছে px px ৰ সমান তানে আমাৰ কথাটো সঁচা হৈছে এটা আমাৰ শুদ্ধ হৰণ কাৰ্যটো শুদ্ধ হৈছে যেটো আমাৰ x³ + 3x² + 5 ৰ সমান হৈ গৈছে ভাজ্যৰ সমান হৈ গৈছে এটা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে হয় এই হাতটো আছে এটা আমাৰ মনত ৰাখিব এই হাতটো আছে ভাগে এটা মই এটা বেলেগ ধৰণৰ কাম এটা কৰি দিছো তুমি চাবা ভাগে গুলিয়াৰ কাৰণে এটা বেলেগ হৰণ নকৰাকৈ মই ভাগে গুলিয়াব পাৰো হেতু কেনেকুৱা বস্তু মই তোমালোকক দেখাই দিছো হৰণ নকৰাকৈ ভাগে গুলিয়াব পাৰো সে আমাৰ দিয়া আছে এইটো ৰাখে আৰু এইটো ৰাখে তেনেহলে এইটো দ্বাৰা এইটো হৰণ কৰিলে ভাগে কিমান হ'ব হেতু আমি উলিয়াব লাগে ইয়াৰ আগৰ পাঠত মই কৈছো এনেকুৱা ৰাখি x + 1 ইয়াত x + ইয়াত x + 1 ৰ শূন্য কিমান x + 1 ৰ শূন্য কিমান x + 1 ৰ শূন্য হ'ব এটো +1 আছে গতি কি হ'ব শূন্যটো হ'ব -1 এইতে যদি px আছে px ত x ৰ হলনি তুমি কি বহাই দিয়া -1 বহাই দিয়াচোন কি হয় p কিমান বহাই দিম আমি -1 আমি কি ওলাবলৈ গৈছো মনত আছে নাই আমি হৰণ নকৰাকৈ ভাগে ওলাবলৈ গৈছো আমাৰ ভাগে কিমান আছে 7 আছে এই 7 ওলাই না নাই এই px বহুপদটোত আমি x ৰ হলনি -1 বহাই চাম কি হয় এতে -1 হোল কিউব প্লাস 3 into -1 হোল স্কয়ার প্লাস কি আছে 5 ইকুয়াল কি হবে -1 তিনটা -1 পর গেলে -1 প্লাস 3 into +1 প্লাস 5 সমান কি হবে -1 প্লাস 3 প্লাস 5 সমান কি হবে -1 প্লাস 8 8 1 গলে 8 পৰা 1 এটো যোগ নহয় কিন্তু 8 পৰা 1 কি কৰিব লাগিব বিয়োগ একৰ আগত বিয়োগ চিন আছে কিন্তু কিমান আহিল 7 তার মানে ভাগে এতে 7 আছে তো এইটা আমি হরণ কার্য নকৰাকৈ এইখিনি হৰণ কাৰ্য নকৰাকৈ এতে শূন্য হলে সেই শূন্যটো যদি বহুপদ আছে যেটো চলক আছে চলকৰ পৰিৱৰ্তে বহাই দিও আমি কি হয় ভাগে গলাই যায় এটা মই বেলেগ এটা উদাহৰণ লৈ মই এই বস্তুটো চাইছো যে সঁচা হয় না নহয় এটা উদাহৰণ কৰিছো তো গতিকে তোমালোকক মই বেলেগ আৰু এটা উদাহৰণ লৈছো সেই উদাহৰণটো লৈ চাও আমি হয় না নহয় তাৰ পিছত আমি বেলেগ ফালে যাম এবার তুমি ধরা px = তোমাক দিয়া আছে এনেকুৱাকে thrice x to the power 4 minus 4x³ px = আছে এনেকুৱা thrice x to the power 4 minus 4x³ তাৰ পিছত আছে তোমাৰ minus thrice x minus thrice x minus 1 আৰু gx = যেটো ভাজক হেতু কিমান দি আছে এটো আছে তোমাৰ x - 1 এতে এই বহুপদটা কি ধৰে বহুপদটা হৰণ কৰি আছে তো হৰণ কাৰ্য কৰি আমি ভাগটো লাই চাও কি হয় x - 1 আমি হৰণ কৰিম কাক হৰণ কৰিম এইটো ভাজ্য আছে thrice x to the power 4 minus 4x³ ইয়াৰ পাছতে x² যে পদ থাকিবলৈ আছে নাই গতিকে মাজত অলপ ফাক দিয়া thrice x minus 1 এটা ঘাতৰ অধক্ৰমত যদি দেখা যায় এতে ডিসঅর্ডার হৈ আছে না নহয় এতে 3 পাছত x to the power 2 থাকিব লাগিছে কিন্তু নাই নাই যদি অলপ ফাক ৰাখি থোৱা তাৰ পিছত কি হয় চা এতে এই x ৰ দ্বাৰা thrice x to the power 4 হৰণ কৰিলে কি হ'ব 3x to the power 3 তেতিয়া হ'ব এটো thrice x to the power 4 minus 3x to the power 3 তে বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব এটো কি হৈ গল মাইনাস আছে এটো কি হ'ব প্লাস এটো প্লাস টু মাইনাস হৈ কেনসেল হৈ গল এটো প্লাস হৈ গল তিনটা পৰা চাৰিটা বিয়োগ গতি কি হ'ব মাইনাস x³ minus thrice x minus 1 এবাৰ মাইনাস x² দিব লাগিব minus x² into x minus x to the power 3 minus x² plus 1 গতি কি হ'ব plus x² এতে বিয়োগ কৰিলে কি হ'ব এটো কেনসেল এটো minus x² এটো minus thrice x এটো minus 1 এবাৰ কি হ'ব প্লাস x minus x বার দেব এতে মাইনাস আছে না নহয় এতে minus x বার দেব minus x বার করলে কিমান হ'ব minus x into x minus x² minus x into 1 plus x এটো বিয়োগ কৰা কি হ'ব বিয়োগ কৰিলে এটো মাইনাস হৈ গল এতে minus 4x minus 1 এতে x আছে ইয়াতে minus 4 এতে minus 4 যাব minus 4x minus এ minus এ plus 4 যেতে বিয়োগ কৰিম এটো কি চিন হ'ব minus 1 আৰু minus 4 minus 5 গতিকে আমাৰ qx2 আহিলে
এইখিনি আৰু rx টো আহিলে অৰ্থাৎ বাকিটো কি আহিলে আমাৰ -5 এতিয়া আমি চাম হৰণ নকৰাকৈ অলপ আগতে যে মই কলো যে এই gx ৰ শূন্য অৰ্থাৎ x - 1 ৰ শূন্য কি সেইটো চাই সেই মানটো আমি px ত বহাই দিম তেতিয়া কি হয় চোৱা এতিয়া x ইমানৰ x - 1 ৰ শূন্য কিমান এইটোৰ শূন্য যেটো -1 আছে এটো কি হ'ব +1 এতিয়া p এই ৰাশিটোত বহাই দিয়া px ত কিমান বহাব লাগিব x ৰ হলনি কিমান বহাব লাগিব 1 বহাব লাগিব p1 কি হ'ব 3 into 1 to the power 4 minus 4 into 1 to the power 3 minus 3 into 1 minus 1 equal to কি হয় 3 into 1 minus 4 into 1 minus 3 minus 1 3 minus 4 minus 3 minus 1 equal to 3 minus 4 minus 3 minus 7 minus 1 minus 8 3 ৰ পৰা 8 গলে কিমান -5 এটা সময় এটা হৰণ কৰি আমি -5 ওলাইছো আৰু এইখিনি কাৰ্য কৰি আমি অৰ্থাৎ ভাজকৰ পৰা শূন্যটো ওলাই লয় ভাজকৰ শূন্যটো হেতু বহুপদ ৰাশিটোত চলকৰ পৰিৱৰ্তে বহাই দিলে আমাৰ কি ভাগিকটো আহি যায় গতিকে আমি কি ক'ব পাৰো যে px নামৰ এটা বহুপদ ৰাশিক px নামৰ এটা বহুপদ ৰাশিক x - a ৰে হৰণ কৰিলে x - a ৰে হৰণ কৰিলে ভাগে কি হ'ব বহুপদ ৰাশিটোত x ৰ হলনি a বহাই পালে যি হয় হেতু হ'ব ভাগে হ'ব কি pa অৰ্থাৎ বহুপদ ৰাশিটোত x ৰ হলনি কি বহাই ইয়াতে যেনেকৈ এই বহুপদ ৰাশিটোত x ৰ হলনি কি বহাই দিছিলো 1 বহাই দিছিলো ইয়াতে x ৰ হলনি কি বহাব লাগিব px ত x ৰ হলনি a বহাই দিলে আমাৰ কি ওলাই যাব ভাগশেষৰ মান ওলাই যাব এটো যিকোনো সেই কাৰণে কৈছে px এটা বহুপদ ৰাশি আৰু x - a ৰে যদি a যিকোনো এটা বাস্তৱ সংখ্যা হলে যদি ইয়াক x - a ৰে হৰণ কৰা হয় তেন্তে হৰণ কৰিলে ভাগশেষ হ'ব কিমান আমি কৈছো pa এইটোকে আমাৰ কি বুলি কোৱা হয় ভাগশেষ উপপাদ্য যে যিকোনো এটা বহুপদ ৰাশি px ক যদি x - a ৰে হৰণ কৰা হয় তেনেহলে ভাগশেষ হ'ব pa এটো কৰ পৰা নি আছে x - a এটো x - a এৰ শূন্য কিমান a বহাই দিলে ইয়াতে a বহাই দিলে এই p টো হ'ব ভাগশেষ গতিকে ঠিক আছে বাৰু এতিয়া তোমালোকৰ যেটো অনুশীলনী আছে অনুশীলনী চোৱা অনুশীলনীত কি আছে এটা ৰাশি দিয়া আছে কি এনেকুৱা ৰাশি দিয়া আছে যে x to the power 3 plus x square plus 3x plus 1 এটা এটা বহুপদ ৰাশি দিয়া আছে px ৰ মান দিয়া আছে আৰু এই ক্ষেত্ৰত তোমাৰ কেবাটাও ৰাশি দিয়া আছে কি কেনেকুৱা যেনে প্ৰথম দিয়া আছে x plus 1 এটা ৰাশি দিয়া আছে হেতু দ্বাৰা হৰণ কৰিলে ভাগশেষ কিমান হ'ব আমি উলিয়াব লাগে হৰণ কৰিলে যে আমি হৰণ কাৰ্য নকৰাকৈ আমি ভাগশেষ উলাব লাগিব হৰণ কাৰ্য নকৰাকৈ তুমি প্ৰথমে বহুপদ ৰাশিটো লিখি লোৱা দিয়া আছে px কিমান দিয়া আছে আমাৰ px কিমান দিয়া আছে এটো 1 নম্বৰ দিয়া আছে px x to the power কিমান 3 plus 3x square plus 3x plus 1 এই বহুপদটো দিয়া আছে এতিয়া ইয়াৰ এই বহুপদটোক যদি x plus 1 ৰে হৰণ কৰা হয় প্ৰথম কৈছে 1 নম্বৰটো যদি x plus 1 ৰে gx এতে লিখিব পাৰা gx কি আছে আমাৰ আমি gx বুলি নিলিখিলে হয়তো যেহেতু আমাৰ তাতে হৰণ কৰিব জানে আমি ডাইৰেক্ট লিখিম ইয়াত gx ৰ শূন্য অৰ্থাৎ x plus 1 ৰ শূন্য কিমান -1 এটো +1 আছে নহয় এটো কি হ'ব -1 হৈ যাব গতিকে তুমি সেই যে মই কৈছো এই বহুপদ ৰাশিটোত x ৰ হলনি কি বহাব লাগিব শূন্যৰ মানটো যেটো আছে a এটো আছে অৰ্থাৎ এতে যদি কোনোবাই লেখে a কিমান -1 তথাপিতো শুদ্ধ সহজ হৈ যাব তেতে এতে বহাই দিয়া p কিমান -1 ইকুয়াল টু কি হ'ব -1 হোল কিউব প্লাস 3 into -1 whole square plus 3 into 1
সৰি -1 প্লাস কিমান আছে 1 এটা সিম্পলিফাই কৰা এটা হৰল কৰা -1 প্লাস 3 পূৰণ -1 হোল স্কয়ার মানে +1 মাইনাসে প্লাসে -3 এর 1 গুণ 3 যোগ কিমান আছে 1 সমান কি হ'ব -1 প্লাস 3 বিয়োগ 3 যোগ 1 এই 3 এ রাখি কিমান 4 -1 আৰু -3 এ -4 সমান কিমান হৈ গল 0 তে নিৰ্ণয় ভাগিকটো আহিল কিমান 0 ঠিক 2 নম্বৰটো তো চোৱা এই একে px এইটোই আছে x to the power 3 plus thrice x square plus thrice x plus 1 এইবার তোমার যেটো বহুপদ রাখি দিয়া আছে কার দ্বারা হরণ কৰিব দিছে x minus 1/2 এটা এনেকৈ আছে x minus 1/2 যদি এইটোৰ দ্বাৰা হৰণ কৰো তেতিয়াহলে আমাৰ কি হ'ব এইবাৰ এর পরিবর্তে কিমান আছে তুমি চাওচোন ইয়াতে যেটো +1 আছিল কি লৈছিল এই ইকুয়াল টু -1 এইবাৰ a ইকুয়াল টু কিমান অর্থাৎ বহুপদ ৰাখিটো এই ইয়াৰ শূন্য কিমান এটা লিখিব পাৰা তুমি gx ইকুয়াল টু এখানে লিখি থৈ দিয়া a ইকুয়াল টু কিমান আছে মাইনাস আছে গতিকে এটো কি হ'ব +1/2 যদি এইবাৰ এইটো মান বহাই দিয়াতে 1/2 বহাই দিলে আমাৰ কি হ'ব 1/2 হোল কিউব প্লাস 3 into 1/2 হোল স্কয়ার প্লাস 3 into 1/2 প্লাস 1 সমান কি হ'ব 3 বাৰ পূৰণ হ'ব 1 3 বাৰ 2 পূৰণ হলে 8 যোগ 3 পূৰণ 1/4 যোগ 3 3 এর 1 গুণ 3/2 প্লাস 1 সমান কি হ'ব এটো লহাগু লৈ দিয়া তুমি ডাইরেক্ট 8 8 এর দিলে 1 বার 4 দি 2 বার 3 দুগুণে 6 যোগ 2 দি 4 বার 3 সেকেন্ড 12 যোগ 1 এর তলত 1 আছে 1 দি 8 বার 8 1 গুণ 8 সমান কিমান হ'ব 8 এ 12 20 20 এ 26 আর 27 27/8 হ'ব আমাৰ ভাগশেষ বুজি পালানে তোমালোকে একেবাৰে সহজ অংক তোমালোকে বাকি অঙ্ককেইটা আশা কৰো তোমালোকে নিজে কৰি লবা ও আর এটা 3 নম্বর একটা পাজল দিয়া আছে তোমালোক এইবার তুমি দিয়া আছে এনেকা px ইকুয়াল লিখিনিয়ে এটো x³ প্লাস thrice x স্কয়ার প্লাস thrice x প্লাস 1 এইবার ভাজকটো gx টো অকল x দিয়া আছে অকল x x মানে ইয়াৰ শূন্য a ইকুয়াল কিমান আছে x মানে কি x মানে 0 x মানে কি লিখব আমি x মানে 0 এফালে লিখিছো দেখা পাইছা না নাই কব নাৰো এতিকে এটা x minus x minus 0 তার মানে a ইকুয়াল টু কিমান হয় এতিকে a ইকুয়াল টু 0 আছে এতিকে এতে p0 বাই দিয়া 0 বাইলে 0 কিউব প্লাস 3 into 0 স্কয়ার প্লাস 3 into 0 প্লাস 1 দেখ এইকেটা সব 0 হৈ গল 0 প্লাস কি থাকিল 1 গতিকে এবাৰ ভাগশেষ হ'ব 1 এনেকে তুমি বহাই দিলে হৈ যাব বাকি এটা তোমালোকে নিজে কৰি লবা এটা অংক আছে 2 নম্বৰ অংকটো মই কৰি দিছো এবারে একই আছে যে কি আছে অঙ্কটো যে x স্কয়ার মাইনাস ax স্কয়ার প্লাস 6x মাইনাস ax মাইনাস a এর হরণ কৰিলে ভাগশেষ কিমান হ'ব এই একে ধৰণৰ অঙ্ক মাত্ৰ এটা সংখ্যাৰ ঠাইত কি আছে বা px ইকুয়াল টু 2 নম্বৰ px ইকুয়াল টু কি দিয়া আছে x to the power 3 minus a into x square তার পিছত আছে plus 6x minus a না এইখিনি তেখিনি কি হ'ব যত হরণ কৰিব লাগা এই হেৰিটো gx টো কি আছে gx টো আছে x minus a gx টো আছে কি x minus a এতে ইয়াতে এর x minus এর শূন্য কিমান ইমানৰ শূন্য a তাহলে এর মানটো কিমান আছে a আছে তে এবাৰ a যদি লেখা দেখাত বেয়া দেখি গতিকে আমি এনেকে লিখি দাও x minus এর শূন্য সমান a এতে কি ইয়াতে এর মান বহাই দিয়া x এর হলনি a বহাই দিয়া তে এটো কি হ'ব a কিউব minus a into a square plus 6a minus a ইকুয়াল টু কি হ'ব a কিউব minus a into a square মানে কিমান a cube plus 6a minus a cube cancel 6 এর পৰা a গলে কিমান হ'ব 5 এটি হ'ব নির্ণয় ভাগশেষ এনে লিখি দিয়া নির্ণয় ভাগশেষ সমান 5a ঠিক আছে আমি এনেকৈ হৰণ নকৰাকৈ আমি ভাগশেষ উলিয়াব পাৰো আশা কৰো তোমালোকে
বুজি পাইছা ভাগশেষ কেনেকৈ ওলাব লাগে হৰণ নকৰাকৈ বহুপদ ৰাশি এটাৰ পৰা আমি কেনেকৈ ভাগশেষ উলিয়াও তোমালোকে নিশ্চয় বুজি পালা যদি ভিডিঅ'টো তোমাৰ ভাল লাগিছে তুমি তোমাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণৰূপে ৱাচ কৰাৰ কাৰণে মই তোমালোক আটাইকে ধন্যবাদ জনাইছো ওকে